দৰং ওদালগুৰিত আমি নেশ্যনেল টিমটো হাৰাই পেলাই আহিছোঁ। নেশ্যনেল টিম বুলি ক'লে আমাৰ কংগ্ৰেছ আছে, বিজেপি আছে। এই দুটা টিমটো আমি দৰং ওদালগুৰিত DPF দলে হাৰাই পেলাই আহিছে। তো ইয়াৰ তুলনাত কোকৰাঝাৰতো নাইয়ে, বিজেপিটো কেণ্ডিডেট নাই, দিয়া নাই। কংগ্ৰেছে দিছে, এনে নামত দিছে। আৰু আমি যিটো দেখিছে কোকৰাঝাৰ লোকসভাৰ আমাৰ লগত যুঁজ কৰিব পৰা দলে নাই এতিয়া। দলে নাই। UPPL আছে, এইটোতো কাম নাই। UPPL আছে, নিজৰ ভিতৰতে কিমান কাজিয়া ইহঁতে নাই। কোন বিজেপি কৰ্মীবিলাকে UPPL ভোট দিব ঘটনাটো এনেকুৱা হৈছে, যোৱাকালি দৰং ওদালগুৰিৰ ক্ষেত্ৰত UPPLৰ বড় ভোটাৰবিলাক ভিতৰে ভিতৰে নাঙলত মাৰি দিছে। তো সেইবিলাক কথাটো বিজেপিয়ে গম পাইছে। বিজেপিয়ে গম পাইছে যে UPPL ছাপৰ্টাৰ বহুত বড় মানুহে বিজেপিক ভোট নিদি পেলাই নাঙলত দিছে, সেইটো চিয়ৰ। আৰু এতিয়া এইবিলাক কথাটো শুনিছে বা গম পাইছে বিজেপি ৱাৰ্কাৰসকলে। তো আলোচনা হৈ আছে ইহঁতৰ ভিতৰত, বিজেপি কৰ্মী বা বিজেপি ভোটাৰে এইবাৰ কোকৰাঝাৰ লোকসভাত UPPLক ভোট নিদিব। ইহঁতে উল্টা মাৰিব, ভিতৰে ভিতৰে নাঙলত দিব। লাভ আপোনাৰ? লাভ আমাৰেই হৈ আছে। এতিয়া কোকৰাঝাৰ সমষ্টিত বিয়াগুম নেতা সোমাইছে। সোমাওক নাই, এইবিলাক এনে আহক। CMক কৰিব না, CM ছাৰতো আছে 3-4টা প্ৰগ্ৰাম, আৰু চেণ্ট্ৰেল লিডাৰ কোনোবা আহিব। এইবিলাক কামত নাহিব। কামত নাহে মানে ভিতৰত বেলেগ খেলাটো। আপোনালোকে কি বুজি পাব? ভিতৰত বেলেগ খেলাটো, আহিলে কি হ'ব? মুঠতে বিজেপিৰ ভোটাৰবিলাক UPPLক ভোট নিদিয়ে। এলায়েন্সৰ নামত যিটো দেখাব লাগে সেইটো দেখাই দিছে, বাছ চাই থাকিব আপোনালোকে। সংখ্যালঘু ভোটাৰ বিজেপিৰ প্ৰতি আকৰ্ষণ হৈছে বোলে, মানে ভাল এটা হেৰি হৈছে বুলি কৈ আছে বিজেপি। এইটোতো বিজেপিয়ে কৈ লোৱা কথা, কিন্তু আমাৰতো হ'ল আমাৰ BPF দলৰ লগত আছে চব জাতি জনগোষ্ঠী, চবেই ভোট দিব আমাক। লোকসভা নিৰ্বাচনৰ পিছত UPPL থাকিব নাথাকে বুলি আপুনি মঞ্চত UPPL দলটো এনে চুপচাপ এনে মিচিং হৈ যাব, আৰু বিজেপিও UPPLক লৈ পেলাই কাম নকৰিব। মিত্ৰতা থাকিব নে নাথাকে? মিত্ৰতাটো এই 6-7 মাহ থাকিব আৰু নাই, মুঠতে নাই। বিজেপি আৰু UPPL ফাটাফাটি হৈ আছে, এতিয়াই হৈ আছে, খালি ঘোষণাহে বাকী। एक्सेलेन्ट एकाडेमि बागानफारायाव 10 थाखोनि मुं थिसननाया सोलिगासिनो दं। गोसो गुदुं फरायसा फरायसुलिफ्रा गुन गोनां सोलोंथाइ मोननो थाखाय एक्सेलेन्ट एकाडेमि बागानफारायाव मुं थिसननो हागोन। बाक्सा जिल्लानि बागानफारा सारियालिनि सानजा फारसे थांनाय लामानि साखाथियाव दं एक्सेलेन्ट एकाडेमि बागानफारा। बे एक्सेलेन्ट एकाडेमि बागानफारायाव नांगौबादि गुन गोनां सोलोंथाइनि राहा दं। थिखानाय आयदा हिसाबै इंराजि आयदाखौ लाथारनांगोन, बेजों लोगोसे एसामिस, बड', हिन्दी, नेपाली, अल्टारनेटिभ इंलिश सायख'नानै लानो हागोन आरो पलिटिकल साइन्स, एडुकेशन, एडभान्स एसामिस, एडभान्स बड', लजिक एन्ड फिलसफी, इकनमिक्स, जिअग्राफी, एन्थ्रपलजि बायदि आयदाखौ सायख'नानै लानो हागोन। लोगोसे आलादायै बेसेन होनाङै कम्पिउटार क्लास लानो मोनगोन। एक्सेलेन्ट एकाडेमि बागानफारायाव experienced and qualified teachers, best education with adorable fees, education with modern technology. The admission fees would be considered for below poverty line and brilliant students. Hostel facilities for boys and girls by divided. थांनाय 2022 मायथाइयाव फोसावजानाय आसाम हायर सेकेन्डारि जोबथा आनजादनि फिथायाव बे एक्सेलेन्ट एकाडेमि बागानफारानिफ्रायनो अनामिका ब्रह्म मुंनि सासे फरायसुलिया 92% लानानै अल आसाम साबजेक्ट टपार जानो हादोंमोन। लोगोसे बोहैथि बोसोर 2024 मायथाइनि थाखाय एक्सेलेन्ट एकाडेमि बागानफारायाव गोसो गुदुं फरायसाफ्रा मुं थिसननो थाखाय फरायसालियाव फैनानै फर्मखौ लांफैनो हासिगोन आरो मुं थिसननो हासिगोन। गुवारै मिथिसारनो थाखाय 9954505027 8011337530 नाम्बारनि गेजेरजों फोनांजाब खालामनो हागोन।